क'क्राझार मन्थ्रि बिमल बरानि नुजाथिनायाव साखोन-सिखोन सिबस्रांनाय हाबाफारि बानजायदों। स्वच्छ भारत अभियान बिथांखिनि 1 तारिख 1 घन्टा खामानि मावनाय बिथांखिनि गेजेरजों माहारिनि बिफा महात्मा गान्धीनि जोनोम सान गान्धी जयन्तीनि आगु सानाव दुलाराय भारत हादरावनो साखोन-सिखोन सिबस्रांनाय हाबाफारि बानजायनाय बायदियै दिनै क'क्राझार जिल्ला इउपिपिएलनि बानजायनायाव क'क्राझार जिल्लानि जिल्ला बेंगिरिनि लांगोनायाव थानाय महात्मा गान्धी पार्कआव साखोन-सिखोन सिबस्रांनाय हाबाफारि मावफुङो। बे हाबाफारियावनो बाहागो लायो आसामनि मन्थ्रि बिमल बरा, एमएलए सुरेन फुकन, हेमाक ठाकुर बिटिआरनि गाहाय खुंगिरि प्रमद बर', क'क्राझार सानजा जनजाति बिधान सभा बियाबनि एमएलए लरेन्स इस्लारि, क'क्राझार मिउनिसिपाल बर्डनि मासिगिरि प्रतिभा ब्रह्म आरो इउपिपिएल दोलोनि गुबुन गुबुन बिबाननि बिबानगिरिफोरजों लोगोसे क'क्राझार मिउनिसिपाल बर्डनि गुबुन गुबुन बिबाननि मावथिफोरा प्रधानमंत्री नरेंद्र मोदी डांगरियाय 2014 दायित्व लोৱাৰ পিছতে स्वच्छ भारत अभियान आरम्भ কৰিছিলে আৰু আজিলৈকে এই কাম ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজ্যত বিভিন্ন অঞ্চলত চলি আছে আৰু চলি থাকিব আৰু এতিয়া আগৰ নিচিনা যেটো লেটেৰা পেটেৰা আমি আমাৰ অফিস বিলাক আমাৰ টাউন বিলাক দেখিবলৈ পাইছিলো এটো লাহে লাহেকৈ সাফা হৈ গল আৰু কোকৰাঝাৰ টাউন দুবাৰকৈ নেশনেল এৱাৰ্ড পালে অসমৰ বহুত টাউন এতিয়া নেশনেল এৱাৰ্ড পাইছে ক্লিন টাউন বুলি পেলাই গতিকে আজি আমি সকলো আনন্দিত আৰু আজি আমাৰ অসমৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া সুৰেন ফুকন ডাঙৰীয়া লৰেন্স ইছলাৰী ডাঙৰীয়া সকলো মিলি পেলাই আজি কোকৰাঝাৰ টাউনত বিভিন্ন ৱাৰ্ডত আমাৰ সাফাই অভিযান চলি আছে আৰু মই আশা কৰো যে এনেকুৱা যদি সকলো সচেতন হৈ থাকে ভাৰতবৰ্ষখন সদায় পৰিষ্কাৰ হৈ থাকিব আৰু এই মহান এটা কাম মহান এটা কাৰ্যসূচী লোৱাৰ কাৰণে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু অসমত বিশেষভাৱে এই সচেতনতা আনাৰ ক্ষেত্ৰত দায়িত্ব লৈ পেলাই প্ৰত্যেকটো মুহূৰ্তত অসমখন স্বচ্ছ কৰি ৰাখাৰ কাৰণে আমাক সকলোকে উপদেশ দি থকাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছো আৰু অহাকালি আমাৰ গান্ধী জয়ন্তী আমি কোকৰাঝাৰত গান্ধী জয়ন্তীটো খুব ভালকে পালন কৰিম আৰু অহাকালি গভৰ্ণমেণ্টৰ আমাৰ কাউন্সিল গভৰ্ণমেণ্টৰ বহুত প্ৰগ্ৰাম আছে বহুতখিনি প্ৰগ্ৰাম স্কিম আমি লঞ্চ কৰিম অহাকালি গান্ধী জয়ন্তী উপলক্ষে গতিকে মই অসমৰ তথা ভাৰতৰ ৰাইজক আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ যি মহান বাণী এইবিলাক মানি চলি বিশ্বখন শান্তি কৰাৰ সকলো আগবাঢ়ি অহাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছো আমাৰ হিংসামুক্ত এটা সমাজ লাগে ইয়াৰ কাৰণে গান্ধীজীৰ যিটো আদৰ্শ আৰু নীতি এইটোৰে আমি সদায় আগবাঢ়ি যাম কোভিডে গোটেই বিশ্বক স্তব্ধ কৰি তুলিলে আৰু বিজ্ঞানীসকলে যেতিয়া আমাক ক'লে যে চাফ চিকুণকৈ থাকিব লাগে মাস্ক মাৰিব লাগে হাত পৰিষ্কাৰকৈ ৰাখিব লাগে ইত্যাদি ইত্যাদি যিবিলাক SOP আহিলে তেতিয়াই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 14 চনত কোৱাৰ এই যি যুক্তিযুক্ততা এই যুক্তিযুক্ততা আজি সমগ্ৰ বিশ্বই উপলব্ধি কৰিছে আৰু সেইকাৰণে পূজ্য বাপুদেৱৰ যি সপোন এখন সুস্থ সবল দেশ নিৰ্মাণ কৰা আৰু সেই নিৰ্মাণ কৰা দিশেৰে স্বচ্ছতা যে প্ৰথম অৱস্থাত আছে সেই কথা আজি প্ৰমাণ হৈছে আৰু আজিৰ দিনটো সমগ্ৰ দেশে এই স্বচ্ছতা হি সেৱা এই অনুষ্ঠান পালন কৰিছে আমিও কোকৰাঝাৰত বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ